আপোনালোকক যে মই কৈছিলোঁ মই ৰয়িং যাম বুলি আপোনালোকক ধুনীয়া ধুনীয়া ঠাই দেখাবলৈ চেষ্টা কৰিম বুলি কৈছিলোঁ যে মই প্ৰথম গৈছিলোঁ ঘৰৰ পৰা খৰাঙত লগৰটোৰ ঘৰত এদিন থাকিলোঁগৈ তাৰপিছত এদিনত 3 দিনমান থাকিলোঁ সেইবোৰ বাদ দিয়কচোন তাৰপিছত মই হেৰিয়লৈ গৈছিলোঁ ৰয়িং যাওঁতে মানে কি হ'ল লগৰটোৰ ঘৰত থাকিলোঁ মানে চেপাখোৱা মেডিকেল চাৰিআলি থাকিলোঁ মই তেখেতৰ ঘৰতে মানে লগত এটা বুজাব নাজানিছোঁ মই সেইবোৰ কথা বাদ দিয়ক মানে কি হ'ল মোৰ OnePlus মোবাইলটো মানে মই কিনিছিলোঁ যে আপোনালোকক দেখাইছিলোঁ ৰিভিউ দিছিলোঁ সেই মোবাইলটো মোৰ তাত হেৰাই থাকিলে মানে কি হ'ল মই কি কয় মানে অলপ কি বুলি কয় সেইডোখৰ কি হে নদী আকৌ কেলা তেতিয়া মই বুজাব নাজানিছোঁগৈ কথাখিনি ৰয়িঙত গৈ কিনে মানে দেওপানী বিলাং আছিলে ন দিবাং ভেলীত মানে গৈছিলোঁ তাৰপিছত কি মই পাৰত বহি আছিলোঁ মানে দেই ভিডিঅ' চিডিঅ' বনাই সম্পূৰ্ণ হৈ গৈছিলে মানে দেই তাৰপিছত অকল মানে শেষৰখিনি ক'বলৈ বাকী আছিলে দুটামান শ্বৰ্টছ তাৰপিছত কি হ'ল পানীত গৈ কিনে ভিডিঅ'টো কৰিম বুলি লৈ গ'ল মই অলপ পানীত যোৱা নাছিলোঁ মানে দূৰৰ পৰা মানে ভিডিঅ' কৰি আছিলোঁ গৈ থাকোঁতে কি হ'ল পানীত মানে সোঁতটোতে গৈছিলে ন তাৰপিছত কি কৰিলে পিছল খাই কিনে মোবাইলটো হাতৰ পৰা পৰি গ'ল নহয় মোবাইল চোবাইল চব খতম হৈ থাকিলে এমাহ হৈছিলে নতুনকৈ কেনে গম পায় আপোনালোকে মানে কালি পূৰা কান্দিছোঁ দেই একদম গোটেই অৰুণাচলৰ ল'ৰাখিনিয়ে মানে গোটেইখিনিক মানে ক'লোঁ মানে মোৰ মোবাইলটো এনেকৈ পৰি গ'ল বিচাৰি দিয়া না বুলি গোটেইখিনি আহিছে বিচাৰিবলৈ তাৰপিছত বেয়া লাগিছে মই মানে কি হ'ল মোবাইলটো মেইন কথা জানে ইনষ্টলমেণ্টত কিনিছিলোঁ দেই মোবাইলটো সেই 13,000 দিছিলোঁ মানে ডাউন পে'মেণ্ট তাৰপিছত মোবাইলটোৰ দাম আছিলে 33 দেই মানে 16 GB ৰেমটো মানে 33 পৰিছিলে তাৰপিছত মানে কি বুলি কয় ইনষ্টলমেণ্টত লোৱাৰ কাৰণে মানে কি বুলি কয় সেইটো প্ৰফিট খাই মেলি মানে তেহেঁতি ইণ্টাৰেষ্ট খাই মেলি 40,000 কিমান পৰিছিলে 400 কিমান টকা আৰু 600 কিমান টকা সেনেকৈ কিবা এটা আছিলে দেই মানে ইনষ্টলমেণ্টটো দিব লাগিব এতিয়া মোবাইলো নাই ভাবকচোন ইমানেই দিন বেয়া কালি মানে কি হ'ল বহুত মানে বাধা বিঘিনি হৈছিলে দেই যাওঁতে মানে পাহৰিব নোৱাৰোঁ হৈছে অৰুণাচলৰ ৰয়িঙত মই পাহৰিব নোৱাৰিম কেতিয়াও নতুন মোবাইলটো মোৰ হেৰাই গ'ল চবে কিছুমানক ক'লোঁ আৰু ঘৰতো ক'লোঁ মাক তাৰপিছত দুখ কৰিছে আৰু চবেই আৰু কি ক'ম মানে ভিডিঅ' মই 3টাকৈ বনাইছিলোঁ দেই লং ভিডিঅ' মই মানে মোবাইলটো লৈ মানে বহুত মানে মন গৈছিলে মানে অলপ ধুনীয়া ঠাইত ভিডিঅ' মানে বনাম বুলি আশা কৰি আছিলোঁ কিন্তু মানে বনালোতো ঠিকেই খালি এইটো আমাৰ কেমেৰা ধৰি থকাটোৱে পেলালে মোবাইলটো মই গমেই নাপাওঁ ভিডিঅ' এটা কৰোঁ বুলি কৈ লৈ গ'ল সেইটোৱে আৰু কি ক'ম এতিয়া নাজানো বাকীখিনি গম পাব আৰু ভিডিঅ' চিডিঅ' নাহে আৰু কেইমাহমান সেইটোৱে বাই বাই খতম আপোনালোকক মই মেইন কথাটো নকলোৱে মানে কি হ'ল মই এতিয়া তিনিচুকীয়া ষ্টেচন আছোঁ দেই ঘৰ যাব লৈছোঁ সেইটোৱে ভাবি আছোঁ মাথা চাথা বেয়া হৈ গৈছে আৰু মানে কি হ'ল একদম ভালকৈ বুজাব নোৱাৰিছোঁ আপোনালোকে গম পাবই মোৰ মানে এই আজি মানে কথা মই যে আপোনালোকক কৈছোঁ যে বুজাই কিন্তু কালি মানে এনেকুৱা অৱস্থাত নাই মানে পাগল হৈ গৈছিলোঁ মানুহটো গম পাইছে নাই নতুন মোবাইল এমাহৰ আগত কিনিছোঁ মই ইনষ্টলমেণ্টত যিমান যি হ'লেও মুঠতে 40,000 টকা পৰিছিলে ন মোবাইলটো তাৰপিছত মানে কি হ'ল পানী মানে সোঁত আহি আছিলে ন সেইটো টাইমতে মানে পানী সোঁতত আৰু সেইডোখৰত মানে শিল আছে ন দেওপানী নদীত মানে নদী নে কি কয় নাজানো সেইটো বুজি পাইছে মানে তাত সোঁত আহি আছিলে সেই সোঁততে মানে নামি গৈছে ন ভিডিঅ' কৰিম বুলি তাৰপিছত কি হ'ল উজত খাই পিছলি পৰিলে ন আৰু সোঁতটোত মানে এনেকুৱা ইমানেই স্পীডত সোঁত আহিছে ন তাৰপিছত মানে মোবাইলটো ৰখি থাকি পাই নাজানো খালি মোৰ মতে বাগৰি গ'ল কি হ'ল নাজানো খালি বিচাৰি নাপালোঁ জানে ইমান ডাঙৰ সোঁত আহিছিলে কালি আৰু ফাষ্ট মানে সেইটোৱে কথা মানে সেইটো ভালকৈ বুজাব নাজানিছিলোঁ খালি একদম মানে বহুত বেয়া লাগি গ'ল ন বুজি পাইছে ন আপোনালোকৰ ৰিভিউ দিয়া এমাহ দিন হৈছে কিনা এইখন ফটো চাওকচোন আপোনালোকে ৰয়িঙত থাকোঁতে মানে কি হ'ল মই হোৱাটছএপত ষ্টেটাছ দিছিলোঁ এই কপি ফটো আৰু লাষ্ট আপোনালোকক এই কপিয়ে মই দেখাব পাৰিছোঁ আৰু মানে লগতো মই অলপ চালোঁ মানে মই ষ্টেটাছ দিয়া থাকিব পাৰেতো সেইখা বুলি চাওঁতে মানে কি হ'ল লগালগ দেখি পালোঁ আৰু কি ক'ম আপোনালোকক বহুত মানে দুখত আছোঁ এতিয়া মই এইটো ভিডিঅ' এতিয়াই বনাইছোঁ দেই আৰু এতিয়াই আপলোড কৰিম লগালগ তিনিচুকীয়াত আছোঁ বৰ্তমান মই ঘৰলৈ গৈ আছোঁ মানে হ'ব দিয়ক